Hey guys, নমস্কাৰ মই ৰেখাৰা ভাই মোৰ ইউটিউব চেনেলতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ৰঙালী বিহুৰ মোৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। তো যেহেতু বিহুৰ বতৰ মই ভাবিলোঁ যে পিঠা বনাওঁ, একদম ইজি পদ্ধতি পিঠা ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। সেয়ানো কি সেয়া চাবলৈ ভিডিঅ'টো শেষলৈকে চাওক। আজি মই চুজিৰ পিঠা বনাবলৈ প্ৰথমত এয়া ময়দা একাপ লৈছোঁ, তাৰপিছত লৈছোঁ নাৰিকল একাপ, নাৰিকল ৰুকি লৈছোঁ আৰু ইয়াৰ মেইন ইনগ্ৰেডিয়েণ্ট হৈছে চুজিও মই একাপ লৈছোঁ। তাৰপিছত এই গোটেইখিনি ইনগ্ৰেডিয়েণ্ট ভালদৰে মিক্স কৰি ল'লোঁ আৰু ইয়াতে মই ৩-৪ চামুচ ৰিফাইন তেল লৈছোঁ সৰু চামুচ দি আৰু গোটেইখিনি ইনগ্ৰেডিয়েণ্ট ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এই কাপটোৰে মই 1/3 চেনি লৈছোঁ। যদি আপোনালোকে বেছি মিঠা খায় তেনেহ'লে বেছি ইউজ কৰিব পাৰে চেনিটো। আৰু ইয়াত মই অকণমান পানী দি পেলাই গৰম কৰি ল'ম। এনেদৰে 3-4 মিনিটমান চেনিটো ভালদৰে উতলাই ল'ব। এয়া আমাৰ চেনিটো হৈ গ'ল। এতিয়া এই চেনি পানীৰে আমি যোনটো মেইন ইনগ্ৰেডিয়েণ্টখিনি মিক্স কৰি থৈ দিছিলোঁ সেয়া ধুনীয়াকৈ মাখি ল'ম। ডোটো ইমানো বেছি ঢিলা হ'ব নালাগে, অলপ টান থাকিব লাগে যাতে পিঠাটো ক্ৰিস্পি হয়। আমি যেনেদৰে তেল পিঠা বনাওঁ তেনেদৰে পিঠাখিনি বনাই ল'ব। আৰু এতিয়া আমি বিস্কুটৰ শ্বেপটো দিবৰ কাৰণে এটা চামুচ ইউজ কৰিছোঁ। চামুচ দি এনেকৈ ডিজাইন এটা বনাই দিছোঁ আৰু ভাল দেখিবলৈ। এয়া মোৰ আটাইখিনি পিঠা বনোৱা হৈ গ'ল আৰু এতিয়া এইখিনি মই ভাজি ল'ম। পিঠাখিনি ভাজিবৰ বাবে মই প্ৰথমে কেৰাহী এটাত তেল গৰম কৰি লৈছোঁ, এয়া ৰিফাইন তেল লৈছোঁ আৰু এতিয়া মই এয়া তেল গৰম হৈ গ'ল আৰু পিঠাখিনি ধুনীয়াকৈ ভাজি লওঁ ৰংচোৱা হোৱালৈকে। অলপ দেৰিলৈকে ভাজিব, কম জুইত ভাজিব যাতে পিঠাখিনি ক্ৰিস্পি হয়। এয়া সম্পূৰ্ণ 20 মিনিট ভজাৰ পিছত মোৰ পিঠাখিনি ধুনীয়াকৈ ৰংচোৱা হৈ আহিছে আৰু এনেদৰে ধুনীয়াকৈ ৰংচোৱা হোৱালৈকে ভাজি হোৱাৰ পিছত পিঠাখিনি ওলাই দিব। এবাৰ আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু কেনেকৈ হয় মোক জনাবলৈ নাপাহৰিব। এয়া আজি মোৰ বহাগ বিহুৰ চুজিৰ মেইন পিঠাটো হৈ গ'ল।